সকলোলৈকে নমস্কাৰ জনাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আমাৰ ঘৰৰ সন্মুখৰ এই ধুনীয়া পৰিৱেশটোৰ পৰা। থাম্বনেইল দেখি হয়তো আপোনালোকে গম পাইছে যে এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক কি দেখাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো অকণো কাটকুট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আহি আমি বৰহোলা চাৰিআলি পালোহি। এয়াই হৈছে আমাৰ বৰহোলা টাউন। এইটো চাৰিআলি। দোকান বজাৰ তেতিয়া খোলা নাছিলে, আমি যেতিয়া আমি যাবলগীয়া হৈছিলে। টাউনৰ আশে পাশে থকা ৰাস্তাবোৰ বৰ এটা ভাল নহয়, যিহেতু বৰষুণৰ বতৰ। তাতে বহুত দ গাঁত হৈ আছে, মই দেখিব পাইছে। এইটো হৈছে বৰহোলা তিনিআলিৰ পৰা একেবাৰে বচা গাঁও চাৰিআলিলৈকে সংযুক্ত হৈ থকা এটা পথ। চাওকচোন পথটোৰ কেনে অৱস্থা হৈ আছে। মানে সৰহ সংখ্যক বেয়াই, কিছু সংখ্যকহে অকণমান ভাল হৈ আছে। আৰু ৰাস্তাটো দেখিছে আপোনালোকে কিমান দ গাঁত, পুখুৰীৰ দৰে পানী জমা হৈ আছে। এইবিলাক চাওকচোন। আহি এয়াই বচাগাঁও চাৰিআলি পালোহি। বচাগাঁও চাৰিআলিৰ পৰা বাওঁচালে সোমাই গ'লোঁ এজনী ভণ্টিক বাটতে কল আহিল তাইকো বোলে আমাৰ লগত যাব লাগে, সেইটো তাইক আনিবলৈ আমি গ'লোঁ। তাইক লৈ পুনৰ যাত্ৰা কৰিছোঁ আমি আকৌ কৰ্মশালাস্থলীলৈ। দেখিছে এইকে আনিবলৈ গৈছিলোঁ আমি। তাইৰ মুখখন হাঁহি নুগুচাই হ'ল কেমেৰা দেখি। এইডোখৰ হৈছে 2 নং মুখ। ইয়াৰ বহুত ধুনীয়া ঠাই। ইয়াত বহুত লোকে ভিডিঅ' বনাবলৈ আহে, কভাৰ ভিডিঅ' হওক বা অফিচিয়েল ভিডিঅ' হওক। ইয়াত আহিছে 2-এটা বনাবলৈ। বহুত সুন্দৰ ঠাই। আমাৰ দুটাক বাটতে নমাই থৈ গ'ল। আমি পাহৰিছিলোঁ মানে আমাৰ যে বক্সটো দোকানখন আছে বুলি। দোকানখন পাৰ হৈ বহুত ডোখৰ গুচি আহিলোঁ। সেই হেতুকে শিল্পী শিকাই মই আকৌ বক্সটো আনিবলৈ কাৰণে উভতি গৈছোঁ, যিহেতু আমাক বক্সটোৰ প্ৰয়োজন হ'বই, কাৰণ সেইটো নহ'লে আমাৰ গান বজোৱাও নহয়। ভাবিছিলোঁ হাত দুখন ওলমাই নিব পাৰিম নেকি বুলি, কিন্তু নোৱাৰিলোঁ গধুৰ কাৰণে। সেইকাৰণে কান্ধতে তুলি ল'লোঁ আৰু বক্সটো। মানে বহুত গধুৰ হয়, দেখাতে ইমান মানে পাতল লিখা লাগিছে, এইটো গধুৰ আছে অকণমান। সেইবাবে দাঙি ল'লোঁ কান্ধতে আৰু তুলি পেলাই এনেকৈ লৈ আহি আছোঁ। আহি পালোহি বচাকুমাৰ গাঁৱৰ সামূহিক ভ্ৰমণ। এই ভ্ৰমণতে আমাৰ কৰ্মশালা হৈ আছে। সকলো আহি পোৱাহি নাই। সিহঁতে আহি পাই পেলাই বহিবৰ কাৰণে বেঞ্চ উলিয়াই লৈছে। যিহেতু নাচি ভাগৰ লাগিলে বহিবলৈ দিব সেইকাৰণে নিজে উলিয়াই দিছে। ময়ো জেগাডোখৰ ধুনীয়াকৈ ঝাৰু দি পেলাই নটৰাজৰ ফটোখনৰ ওচৰতে চাকি ধূপ জ্বলাই পেলাই এনেকৈ সেৱা এটা কৰি লৈছোঁ। যিহেতু নৃত্য কৰাৰ আগে আমি গুৰুজনাৰ ওচৰত সেৱা কৰি ল'ব লাগে, সেইবাবে মই ধূপ চাকি যেনেকৈ জ্বলাই পেলাই ধুনীয়াকৈ সেৱা এটা কৰি ল'লোঁ। সকলো আহি পোৱাত আমি প্ৰাৰ্থনা কৰি দিলোঁ আৰু আহিবলৈ বাকী আছে। এইবাৰ যাম আমি নৃত্যৰ মাজলৈ, কিন্তু নৃত্যৰ মাজলৈ যোৱাৰ আগতে আমাৰ শৰীৰটো নৃত্যৰ বাবে উপযুক্ত কৰি তুলিবলৈ কিছুমান ব্যায়াম কৰিব লাগিব। সেই ব্যায়ামখিনি কৰিবৰ বাবে মাজৰ পৰা এজনক মই মাতি আনিলোঁ। যিহেতু ইয়াত খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীহে নৃত্য বিদ্যালয়ত নামভৰ্তি কৰি মানে নৃত্য শিকি আছে। অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে এই কৰ্মশালাত যোগদান দিছে। তো সিহঁতক দেখাবৰ কাৰণে মই এজনক সন্মুখলৈ মাতি আনিলোঁ। সিহঁতৰ লগে ময়ো ফ্ৰী হেণ্ড কৰি ল'লোঁ, যাতে ময়ো শিকাওঁতে যাতে অসুবিধা নাপাওঁ। সেইবাবে অলপমান সিহঁতৰ মাজতে ব্যায়াম কৰি ল'লোঁ। সিহঁতক দেখাই দিছোঁ কেনেকৈ কি কৰিব লাগিব। কৰ্মশালাত শিকাই থকা 2টা গানৰ ভিডিঅ' আপোনালোকক দিলোঁ, চাই কেনে পালে জনাবচোন। শুভ্ৰ বলাকাৰ দেউতাত সপোন ৰহন সলা, দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা। শুভ্ৰ বলাকাৰ দেউতাত সপোন ৰহন সনা,
দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা সমীৰে বজাই বাঁহী মৃদু মধুৰ ৰাগিনী জাগে বন মিঠি দুৰু দুৰু হিয়াৰ কপনি সমীৰে বজাই বাঁহী মৃদু মধুৰ ৰাগিনী জাগে বন বিথি দুৰু দুৰু হিয়াৰ কপনি সাগৰ নীলা দুচকু সপোনৰে ৰহন খনা কিমান কি পাৰিছোঁ নাজানো শিকাবলৈ, কিন্তু বহুত চেষ্টা কৰিছোঁ আৰু ভালকৈ শিকাবলৈ। One. চকুৰে চাৱনি লাজৰে উৰণিও পাহাৰৰ নাগিনী নে মন মোহিনীও চকুৰে চাৱনি লাজৰে উৰণিও পাহাৰৰ নাগিনী নে মন মোহিনীও কিনো ক'লা এটি চাৱনিতে মাৰি গ'লা কিনো বিপাঙতে পৰিলো প্ৰেমতে দেহা মন পগলা হ'ল আয়ুসু নয়া অৰিতয়া আনাঙে ছোৱালী বৰ ধুনীয়া আয়ুসু নয়া অৰিতয়া আনাঙে ছোৱালী বৰ ধুনীয়া এয়াই হৈছে আমাৰ আটাইতকৈ কণমানি 4জন শিল্পী। সিহঁতৰ মানে বহুত উৎপাত হয়, সেইকাৰণে তাত শিকাব নোৱাৰি, বেলেগকৈ স্কুল ৰুম তাত আমি শিকাবলৈ লৈ আহিছোঁ। ভিডিঅ'টো চাওঁতে মন কৰিব এজনৰ মন খাই কি অৱস্থা হয়। সকলোৱে শিকাই মেলি নৃত্য সামৰি এবাৰ আমি খোৱাত বহিলোঁ, মানে খাই লওঁ আৰু দুপৰীয়া কিবা এটা। এইফালে অভিভাৱক অভিভাৱিকাসকল আছে।
হৈছে বিজুৱে দেখিছেই খাওঁতে হাঁহি নুগুচেই সকলোৱে খাই মেলি আজৰি হোৱাত এয়া সামৰণি সময়তে ডাঙৰ দবাপিটা বৰষুণ দি দিলে সেইটো আমি সোনকালে ডেস্ক বেঞ্চবিলাক লৈ এয়া স্কুলৰ ভিতৰত থ'বলৈ আহিলোঁ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্টত জনাব কেনে পালে চাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব